2500 টকা দিলে যিসকল ই ৰিক্সা আছে তেওঁলোকক 15 বছৰৰ কাৰণে আৰু কৰ দিব নালাগে। সেইটো এটা ভাল খবৰ দিছে। আৰু যিসকলে প্ৰতি বছৰে দিবলগীয়া হৈছিলে 600 টকা, অৰ্থাৎ যিসকলে ই ৰিক্সা অথবা বেটেৰী ৰিক্সা চলাই তেওঁলোকে প্ৰতি বছৰে 600 টকা দিবলগীয়া হৈছিলে, কিন্তু এতিয়া 15 বছৰৰ কাৰণে মাত্ৰ 2500 টকা দিলেই হ'ব। তেওঁলোকে তাৰ পাছত আৰু কোনো ধৰণৰ টেক্স দি থাকিবলৈ নালাগে। অটো ৰিক্সা চালক, যিসকল 3 চকীয়া অটো ৰিক্সা চালক তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকে আগতে দি আছিলে মাহে 1500ৰ পৰা 30,000 টকাকৈ কৰ, 30,000 টকাকৈ কৰ। বৰ্তমান তেওঁলোকে 18,000 টকা যদি দি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ লাইফ টাইম যিটো তেওঁলোকৰ টেক্স, সেই টেক্সটো ফ্ৰী হৈ যাব। আৰু বৰ্তমান যিটো নিয়ম আছে সেই নিয়ম অনুসৰি টেক্স এদিন পলমনে প্ৰতিদিনে 10 টকাকৈ লাগে আৰু ফিটনেছ এদিন পলমনে 50 টকাকৈ লাগে। কিন্তু এতিয়া বৰ্তমান তেওঁলোকে 18,000 টকা যদি দি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ লাইফ টাইম যিটো তেওঁলোকৰ টেক্স দিব লাগে 3 চকীয়া বাহনৰ কাৰণে, সেইটো ফ্ৰী হৈ যাব। লগতে নাইট চুপাৰৰ কাৰণেও যিটো কৰ টেক্স, সেই টেক্সটো চৰকাৰে